তো হে গাইছ ৱেলকাম বেক টু মাই চেনেল সৌৰভ কইতা গাইছ আজি কথা স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো প্ৰথমতে কওঁ আজি মাঘৰ 1 তাৰিখ। তো আপোনালোকৰ চবকে ভগাই বিহু শুভেচ্ছা জনাইছোঁ। বিহু ভালকৈ গ'লেই আৰু আজি 1 তাৰিখ বাৰু। তো আজি ভিডিঅ'টো মই এই বিহুৰ মাজভাগতে এটা ভিডিঅ' মানে এটা টপিক উলিয়াইছোঁ, যি টপিকটোৰ দ্বাৰা আমাৰ পুৰণি ভাৰতবৰ্ষত বহুতেই প্ৰচলিত আছিল ঢুলীয়া। বিহুৰ সময়ত যিকোনো উৎসৱৰ সময়ত হওক আগতে বহুত ফেমাছ আছিল ঢুলীয়া, কিন্তু এতিয়া ঢুলীয়া প্ৰায়ভাগ বিলুপ্তি হ'ব ধৰিছে। বিলুপ্তি প্ৰায়ভাগ বুলি নহয়, তো আজি বহুত ঠাই সংখ্যকেই আজিকালি ঢুলীয়া যিটো মৰ্যাদা সেইটো কাঢ়ি নিছে আমাৰ নৱপ্ৰজন্মৰ গায়কসকলে। তো হয়, গায়কসকলক আমি বেয়া বুলি নকওঁ, কিন্তু গায়কসকলেও তেওঁলোকৰ কিবা এটা হেৰি কৰি চলি আছে। তো ঢুলীয়াসকলতো বিলুপ্তি হৈছে, কিন্তু ঢুলীয়াসকলক মানুহে কিয় বেয়া পায়? আজিকালি ঢুলীয়াসকল যদি শুনে বোলে এই এখন গাঁৱত আমাৰ এখন আগত গাঁও আছে, সেইখন গাঁৱত ঢুলীয়া আছে আজি ৰাতি, তো মানুহে চাব নাযায়। তো যি কয় এই আমাৰ ইয়াৰ পৰা 10 কিলোমিটাৰ দূৰত এখন গাঁও আছে, সেইখন গাঁৱত আজি গায়ক আহিব, তো ইয়াৰ পৰা গায়ক চাব যায়। তো গায়ক বেগে 10 কিলোমিটাৰ দূৰত গায়ক চাব যায়, কিন্তু বেগে আমাৰ পৰা এখন গাঁৱত ইয়াতে 4 কিলোমিটাৰ আঁতৰত কিন্তু ঢুলীয়া আছে, সেইটো চাব নাযায়, কিন্তু 10 কিলোমিটাৰ আগত কি চাব যায়? গায়ক। তো এইটোৱে গায়ক কি ক'ম, গায়কে কাঢ়ি নিছে আমাৰ ঢুলীয়া সমাজৰ সেই মৰ্যাদা। তো ঢুলীয়া বেয়া বস্তু নহয়, সেইটো ভাল কথা, সঁচা কথা কওঁ। কিন্তু ঢুলীয়া চাই যিটো আমেজ আছে, আৰু ঢুলীয়াসকলৰ বহুত জোৰ আছে, জোৰ বুলি নহয়, বহুত শক্তি আছে। আৰু তেওঁলোকৰ এনেকুৱা কৌশল আছে যিবোৰ আপোনালোকে ভিডিঅ'টো দেখা পাব। তো যেনেকুৱা কৌশল মই দেখাম। কালি মই গৈছিলোঁ এখন গাঁৱত, আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, 2 কিলোমিটাৰ আঁতৰত এখন গাঁও। সেইখন গাঁৱত যোৱাকালি ৰাতি ঢুলীয়া আছিল। তো গ'লোঁ মোৰ লগৰ এটা ঘৰত, তাত যাই কিন্তু তাহাঁতৰ সন্মুখতে হয়। তো গ'লোঁ চালোঁ, কিন্তু যিটো এটা মই ঢুলীয়া আগতে চাই পোৱা নাই, কিন্তু কালি ফাৰ্ষ্ট টাইম চাইছোঁ। কিবা এটা বেলেগ মানে ভাইব আহিছে, কিবা গাঁৱলীয়া পৰিৱেশ। কিন্তু মোৰ এটাই বেয়া লাগিছে, তাত মানুহ বেছি সংখ্যক নাই। এই গাঁৱৰ গাঁৱৰ বেছি মানুহ মানে গাঁও এখনত যিমান মানুহ আছে তাৰে আধা, ধৰি লওক 50-60 ঘৰ মানুহ আছে, তাৰে 25 ঘৰমান মানুহ, 25 ঘৰ 4টামান পৰিয়াল আছে আৰু চাব। কিন্তু গাঁও এটাই 10 কিলোমিটাৰ আগত, তাত কিমান যদি আছে গাঁওখনত 50 ঘৰ মানুহ, তো সমূহীয়া কাষৰ গাঁৱৰ পৰা মানুহ চাব গৈছে হাজাৰ বুলি ক'ব লাগিব, শ হাজাৰ তো মানুহ চাব গৈছে। তো ঢুলীয়া বিলুপ্তি কিয় হৈছে? অন্য কেইটামান ক্লিপ চাই লওক। এইকেইটা ক্লিপত আপোনালোকে চাওক ঢুলীয়া কিয় চাব লাগে, ঢুলীয়া কেনেকুৱা কৌশল আমি শিকিব লাগে। আপোনালোকে কৌশলকেইটা চাওক। চোৱাৰ পিছত আমি আৰু আলোচনা কৰিম কেনেকুৱা কি ঢুলীয়া চাব লাগে, ঢুলীয়া কিয় চাব লাগে আৰু কিয় চাব নলগা কথাই নাই। কাৰণ ঢুলীয়া আমি চাব লগা আমাৰ অসমীয়া সংস্কৃতিৰ এটা অংগ বুলিও ক'ব পাৰি। তো ক্লিপকেইটা চাব। এই প্ৰতিভাটা চাওক, এটাৰ ওপৰত এটা মানুহ কেনেকৈ নিজকে পেলাই দিয়ে আৰু নিজকে গৈ আছে, প্ৰত্যেকৰে নিজকে হেৰি গৈ আছে, কেনেকৈ আগুৱাই গৈ আছে, এনেকুৱা হৈছে প্ৰতিভা। তো ইয়াৰ পিছত এইটো চাওক, এই ৰকৰ দাঁতবোৰ কেনেকুৱা মজবুত, নিজৰ দাঁতকেইটাৰে এখন চাইকেল উঠুৱাই নিজকে এনেকৈ ঘূৰি আছে। তো ভাবক এখন চাইকেলত কিমান কেজি ওজন থাকে, তেনেকুৱা এখন চাইকেল নিজৰ দাঁতেৰে উঠাই কিনে ঘূৰাই আছে। এইটো এৰকৰ প্ৰতিভা। তো ইয়াত এওঁলোকৰ গাবোৰ এনেকুৱা পাতল যে হাড় নথকাৰ নিচিনা। এই তিনিটাৰ এনেকুৱা গোল আকৃতিৰ 3টা ৰদ লৈ কেনেকৈ নিজৰ দেহটো এনেকৈ মাজেৰে সোমাই দি নিজৰ দেহটো উলিয়াই আনিব চাওক। তো এটা সোমাই দিয়ে ভৰিৰ মাজেৰে, দুটাৰ মাজেৰে। এতিয়া তেওঁ লাহেকৈ নিজৰ মূৰটো সোমাই দিব, উলিয়াই আনিব। তো এই মূৰটো সোমাই দি তেনেকৈ চাওক কেনেকুৱাকৈ মূৰটো সোমাই দিছে, কিন্তু আমাৰতো ভৰিলৈকে মাথাটোৱে নাযায়। তাৰপিছত এইজন মানুহ চাওক, এইৰকম মই কওঁ দাঁতটোৰ নিচিনা একো বস্তুৱেই নাই। এওঁলোকৰ দাঁতকেইটা ইমান মজবুত, এনেকৈ এখন চাব বেঞ্চখন উঠাই, নিজৰ দাঁতেৰে এনেকৈ ইমান জোৰেৰে ঘূৰাই গাত বিষ লাগি গৈছে, কাষৰ মানুহে দেখিছে ভয় কৰিছে। তো এনেকুৱা প্ৰতিভা যদি নাচায় তো কেনেকুৱা প্ৰতিভা চাব? তো এনেকুৱা প্ৰতিভাক মই আল্টিমেট চেলুট জনাইছোঁ। এনেকুৱা প্ৰতিভা আমাৰ অসমত প্ৰয়োজন। আপোনালোকে ক্লিপকেইটা চালে, আপোনালোকে ক্লিপকেইটা চাই এনেকুৱা অনুভৱ হৈছে, আপোনালোকে কমেণ্টত জনাওক।
আৰু আমি এনেকুৱা যি বস্তু নাচাওঁ আমাৰ অসমীয়া সংস্কৃতি আমি কেনেকৈ ধৰি ৰাখিম আমি গায়কো চাব লাগিব গানো শুনিব লাগিব কিন্তু এইবিলাকত এটা ব্ৰেক ভাইব পোৱা যায় আপোনালোকে ভিডিঅ'টোত মই নাজানো আপোনালোকক সেই ভাইবটো দিব পাৰিছোঁ নোপোৱা নাই কিন্তু কাৰণ মই তাত থাকি যেনেকুৱা ভাইব পাইছোঁ তো আল্টিমেট ভাইব এটা আছিল তো মোৰ কিবা এটা ভাল লাগে সেইকাৰণে আপোনালোকক জনাৰ কথাটো তো আপোনালোকে ভিডিঅ'টো চাই ভাল পাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে ভিডিঅ'টো যিমান নতুন চাই আছে তো ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিৰ কাৰণে এইখিনিয়ে আগন্তুক ভিডিঅ'টো পাম ধন্যবাদ